হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ দুটকীয়া ব্লগলৈ। গাইজ, আজি মানে দেওবাৰ হ'লেও মানে ৰেষ্ট নাই। এইফালে চাওক কিমান ডেঞ্জাৰ কাম ওলাইছে আমাৰ মায়ে, আৰু এইফালে আমাৰ মানে সহযোগ কৰাসকল। ইমান ৰ'দত আজি মানে ইমান ৰ'দ, মানে আজি একেবাৰে মানে ৰাতিপুৱা হোৱা নাই, দুপৰীয়া হৈছে একেবাৰে। ইমান যে ৰ'দ নহয় ৰাতিপুৱাৰ পৰা, মানে ৰাতিপুৱা সময়খিনি দেখাই নাই। আৰু এয়া গাইজ বতৰ অনুসৰি খাদ্য, বতৰৰ মানে ডিমাণ্ড পানী দিয়া ভাত। যিহে গৰম গাইজ, কিনো মানে ভাত খাম, সেইকাৰণে মানে পানী দিয়া ভাতকে মাৰি দিলোঁ। যেতিয়া মানে বহুত মানে গৰম দিয়ে তেতিয়া মানে এনেকৈ পানী দিয়া ভাত খাবলৈ মানে বহুত মানে ভাল লাগে। আৰু পানী দিয়া ভাত খাই মানে গা চা অকণমান ঠাণ্ডা কৰি লওঁ। যিহে আৰু গাইজ, যেতিয়াই মানে মায়ে এই কামটো কৰিবলৈ ওলায় তেতিয়াই মানে মোৰ গা চা মূৰ চুৰ একেবাৰে মানে গৰম হৈ যায়। যিহে গৰম আৰু গাইজ, আৰু এইবোৰ কাম কোনে কৰিবলৈ ভাল পাব। বাৰু যি কি নহওক, কামটো কৰিবই লাগিব। এতিয়া মানে মই মাহঁতৰ কাৰণে চাহ লৈ আহিলোঁ, লাল চাহ। মানে গাখীৰৰ অভাৱ গাইজ, গাখীৰ মানে একেবাৰে পোৱা নাযায়, তাৰ কাৰণে লাল চাহকে লৈ আহিলোঁ। আৰু তাৰপিছত মাহঁতক চাহ দিয়া হোৱাৰ পিছত এতিয়া মই লাগি গ'লোঁ ভাত বনাবৰ কাৰণে। এয়া আমাৰ ওচৰতে মানে দুডালমান ভাতকেৰেলাৰ গছ আছিল, তাকে মানে ছিঙিবলৈ আহিলোঁ। এতিয়া মানে ভাজি বনাম গাইজ। মই মানে ভাতকেৰেলা খাবলৈ বেয়া পাওঁ, কিন্তু মানে আমাৰ ঘৰৰ মানুহে মানে বহুত ভাল পায়। কি ক'ব আৰু গাইজ, বনাবতো লাগিবই, সেইকাৰণে এয়া ছিঙি আছোঁ। আৰু যেতিয়া মানে নতুনকৈ ওলায় তেতিয়া মানে অকণমান খাওঁ আৰু এবাৰমান, কিন্তু মানে পিছলৈ মানে বেয়া পাওঁ আৰু খাবলৈ। আৰু এয়া হৈছে মোৰ ভোট জলকীয়াৰ আচাৰখিনি। এয়া হৈছে আগতে বনোৱা, সেইকাৰণে বেছিকৈ মজিছে। আৰু এইখিনি মানে নতুনকৈ বনোৱা আমাৰ ঘৰৰে ভোট জলকীয়াৰ আচাৰ। আৰু এয়া চাওক গাইজ, মোৰ মাংসখিনি মানে এইফালে বুক বুক কৰি উঠলি আছে। চাওকচোন গাইজ, কালাৰ কিমান ধুনীয়া হৈছে। খাওঁ খাওঁ লাগিছেনে বাৰু আপোনালোকৰ? মাংসৰ সোৱাদ যিয়ে নহওক গাইজ, কিন্তু কালাৰটো মানে ধুনীয়া হৈছে, আৰু সেইখিনিয়ে মানে ভাল লাগিছে আৰু দেখি। ইমান ধুনীয়াকৈ মাংস বনাব জানো। আৰু মই মাংসখিনি হৈ থাকিবলৈ দি এতিয়া মই ৰাস্তালৈ ওলাই আহিলোঁ। মানে কিমানখিনি আগবাঢ়িলে, কিমানখিনি হ'লে সেইখিনি চাবলৈ আহিলোঁ। কিন্তু মানে বেছি আগবঢ়া নাই গাইজ, মানে কালিলৈ থাকিব আৰু একো নাই দিয়া। আজি নহ'লেও মানে কালি কৰিব লাগিবই, আৰু উপায় নাই। এদিনতে আৰু ক'ত হ'ব গাইজ, এদিনতে হোৱা কাম নহয়, সেইকাৰণে মানে দুদিনমান লাগে। আৰু এইবোৰ কামত মানে গাইজ বেছিকৈ মানে মানুহ লাগে। বেছিকৈ মানুহ হ'লে মানে সোনকালে হয়। আৰু এইখিনি আমাৰ ভাতকেৰেলাখিনি কুটি বাচি ধুই ৰেডি কৰিলোঁ। এতিয়া মানে ভাজি বনাম। ভাজি বনাবৰ কাৰণে ৰেডি, আৰু মাংসখিনিতো হ'লেই, এতিয়া মানে ভাজি বনাম। আৰু ফাইনেলি গাইজ, এয়া আমাৰ আজিৰ ভাতৰ থালিখন। বিশেষ মানে একো নবনালোঁ গাইজ, ইমান গৰমত আৰু কি বনাই থাকিম, এইখিনিয়ে। আৰু বাৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু আপোনালোকে মৰম দিব বুলি আশা থাকিল। আজিলৈ আহিছোঁ, বাই।